নিৰ্জীৱ পদাৰ্থক প্ৰাণ দি জীৱন্ত কৰি তোলা এজন অসাধাৰণ মানুহ, নাম মহম্মদ শ্বাহজাহান। এসময়ত নগাঁও কলেজৰ বিজ্ঞান শাখাৰ ছাত্ৰ হিচাপে পঢ়ি শেষত কলা সাহিত্যক আপোন কৰি ল'লে তেওঁ। এতিয়া ভাস্কৰ্য শিল্পী হিচাপে নীৰৱে নিজকে প্ৰতিষ্ঠা কৰিছে। প্ৰচাৰ বিমুখ অমায়িক এই লোকজনে নগাঁও জিলাৰ উত্তৰে জুৰীয়া বজাৰৰ নিজা গৃহতে থাকি কলা সাধনা কৰি আহিছে। বিভিন্ন নিৰ্জীৱ পদাৰ্থবোৰ য'ৰ ত'ৰ পৰা তুলি আনি আনে অলাগতিয়াল পদাৰ্থ বুলি পেলাই দিয়া বস্তুবোৰেই তেওঁ একমাত্ৰ সংগী হৈছে, যাক আজি নতুন ৰূপ দি নতুনৰ সৃষ্টি কৰিছে। তাৰ সমান্তৰালভাৱে বিভিন্ন ধৰণৰ বিভিন্ন প্ৰজাতিৰ উদ্ভিদেৰে বাগিচাৰো সৃষ্টি কৰিছে তেওঁ, য'ত বিভিন্ন ফুলৰ পৰা আদি কৰি নানা প্ৰজাতিৰ ফলো প্ৰাণ পাই উঠিছে। আশ্চৰ্যজনক কথা, বাগানখন তেওঁৰ ঘৰৰ ছাদৰ ওপৰত বিশেষ কাৰিকৰী প্ৰযুক্তিৰে সম্ভৱপৰ কৰি তুলিছে। বিভিন্ন প্ৰজাতিৰ ফুলৰ লগতে তাত আছে বিভিন্ন প্ৰজাতিৰ ফলো। কৰোনা কালৰ এই মহামাৰীৰ সময়ত সময়ৰ অপচয় নকৰি তেওঁ ভাস্কৰ্য শিল্পকো সমানে আগবঢ়াই নিছে। তাৰ দৃষ্টান্ত কেমেৰাত বন্দী হোৱা ছবিবোৰেই চাক্ষুষ প্ৰমাণ। এটা সময়ত তেওঁ সৰল মনৰ অধিকাৰী হিচাপে সামান্য পাৰিতোষিকত জুৰীয়া প্ৰগতি চিত্ৰাংকন বিদ্যালয়ত শিক্ষকতা কৰিছিল। অৱশ্যে বৰ্তমান সেই বিদ্যালয়খন বিভিন্ন কাৰণত বন্ধ হৈ আছে। প্ৰচাৰ বিমুখ মহম্মদ শ্বাহজাহান দেৱৰ এই কাৰ্যবোৰ সুদূৰ ভৱিষ্যতে স্তব্ধ নহওক আৰু জুৰীয়াৰ গৌৰৱ হৈ নতুন প্ৰজন্মক আগুৱাই যোৱাত সহায় কৰক। আহক আমি আজি তেখেতৰ মনৰ কথাবোৰ শুনো। প্ৰথম কথাটো হ'ল যে মই আৰ্টত জড়িত হোৱাৰ মূল উদ্দেশ্যটো মোৰ সৰুৰ পৰাই আছিলে আৰু মোৰ বয়সৰ লগত মই ইমান এটা আৰ্ট শিক্ষাত মই ইমান এটা খাপ খুৱাব পৰা নাই। তথাপিও মই যেতিয়া হায়াৰ ছেকেণ্ডেৰীত এডমিশ্যন নগাঁও কলেজত লওঁ, তেতিয়া মোৰ মনত এটা ধাৰণা আহিলে দেওবাৰৰ দিনটো আমি কি কৰিম। গতিকে এই ভাৱটো মোৰ মনলৈ অহাৰ পিছত মই কল্লুল আৰ্ট স্কুলত মই নাম লগালোঁ। যেতিয়া মই হায়াৰ ছেকেণ্ডেৰীৰ প্ৰথম বৰ্ষ 1987 মই এডমিশ্যন লোৱাৰ পিছত মোক সৰু সৰু ল'ৰা ছোৱালীৰ লগত মোক এডমিশ্যন দিলে, 6th year বুলি কয়। মই তাতেই এডমিশ্যন ল'লোঁ, তাতেই লিখা পঢ়া কৰি মই আৰ্টৰ প্ৰতি মই গ্ৰেজুৱেশ্যন ল'লোঁ। লৈ পেলাই অলপ কেইদিন মই কল্লুল চিত্ৰাংকন বিদ্যালয়ত শিক্ষকতাও কৰিছিলোঁ। তাৰপিছত মোৰ পঢ়াৰ প্ৰতি অলপ দায়িত্ব আহিল, যেতিয়া মই এইখিনি এৰি মই গুৱাহাটী ইউনিভাৰ্চিটিত মেথামেটিক্সত অনাৰ্ছ লৈ পেলাই PG কৰিব লগা হ'ল। তাৰপিছত PG পাছ কৰাৰ পিছত মই ঘৰলৈ উভতিলোঁ, কিন্তু চাকৰি বাকৰিত মোৰ প্ৰথমৰ পৰাই মোৰ মন নাই। গতিকে নিজ স্বাৱলম্বী হোৱাৰ কাৰণে মই যিমান দূৰ পাৰোঁ মই সিমানখিনি চেষ্টা ব্যাহত ৰাখিছোঁ। গতিকে এইখিনিত মোৰ যে প্ৰথমতে ভাল দিন আহি গৈছে তেনেকুৱা নহয়, মই বহুত ষ্ট্ৰাগল কৰিব লগা হৈছে। মই মোৰ ওপৰত ভিত্তি কৰি আৰু অসমৰ যুৱ প্ৰজন্মক মই এটা কথাই ক'ব বিচাৰিলোঁ, কষ্ট কৰিলে সুফল পাবই। মই এটা সময়ত কষ্ট কৰিছিলোঁ, মই এতিয়া সুফলৰ মুখ দেখিছোঁ। গতিকে মই এগ্ৰিকালচাৰৰ পিনেও আগবাঢ়ি গৈছোঁ। মোৰ আৰ্টৰ প্ৰতিও মোৰ এটা ধাউতি আছে, সৰুৰ পৰা সেইখিনিও একেলগে মই আগবঢ়াই গৈছোঁ। এই আগবঢ়াত মোৰ বহুত কষ্টৰ সন্মুখীন হ'লেও মই পিছলৈ যোৱা নাই, এখন মই আগবাঢ়ি যাব বিচাৰিছোঁ। গতিকে মানুহৰ মাটি বাৰী থাকক নাথাকক, যদি স্বদখনো হয়, তাৰ ওপৰতো নানান ধৰণৰ ফল মূল গছ লগাই নিজে নিজে স্বাৱলম্বী হোৱাৰো বহুত উদাহৰণ আছে। মই অকলেই নহয়, অসমত বহুত মানুহ আছে তেনেকুৱা নৱপ্ৰজন্মৰ ভিতৰত বহুত ডেকা মানুহ ওলাব এনেকুৱা কাম কৰা। গতিকে মই ভাবোঁ যে কষ্ট কৰিলে সুফল পোৱাই যায়। গতিকে এইখিনিত চবেই যদি অলপ মনোযোগ দিয়ে, নিশ্চয় চব মানুহে উপকৃত হ'ব। আৰু
তাৰ লগে লগে মই কিছুমান হস্তনিৰ্মিত কিছুমান কামো মই তাৰ লগে লগে সমান্তৰালভাৱে আগবঢ়াই লৈ গৈছোঁ। গতিকে এইখিনিত ভাবোঁ যে নিজ ইচ্ছা থাকিলে চব কামেই কৰিব পৰা যাব। দাদা, প্ৰথম পাইছিলোঁ আপোনাক নগাঁও কলেজৰ মেগাজিনত আপুনি আৰ্ট কৰিছিলে। হয়, সেইটো আপোনাৰ প্ৰথম কাৰ্যসূচী আছিল? মোৰ জীৱনৰ অতি প্ৰথমভাৱে তাতেই মই অলপ প্ৰয়াস কৰিছিলোঁ আৰু সেইটোৱেই মোৰ প্ৰথম কাম হিচাপে মই ধৰি লৈছোঁ মোৰ জীৱনত। মেগাজিন আৰ্টটো? হয়। আপোনাৰ মেগাজিনৰ পিছতে আপোনাক লাহে লাহে দেখিছোঁ আপুনি কিছুমান বস্তু বনাইছে। এই বস্তুবিলাক যে বনাইছে, এইটো কেতিয়া আপুনি প্ৰশিক্ষণ বা কেনেকুৱা ধৰণৰ হেৰি কৰিলে আপুনি? মই বিশেষকৈ কাৰোৰ ওচৰত প্ৰশিক্ষণ লোৱা নাই। নিজৰ সুপ্ৰচেষ্টাত মই কিছুমান বস্তু ৰাইজৰ সন্মুখত দাঙি ধৰিবৰ কাৰণে, অসমৰ নৱপ্ৰজন্মক অনুপ্ৰেৰণা যোগাবৰ কাৰণে মই কিছু ক্ষেত্ৰত মই অলপ প্ৰয়াস কৰিছোঁ। কিন্তু মই যে এয়া বনাইছোঁ, এইটো পাথৰৰ ওপৰত মই কালাৰ কৰি পেলাই বনাইছোঁ। গতিকে যিমান পাৰোঁ মোৰ কষ্ট, মোৰ চেষ্টা যিমানখিনি আছে মই ইয়াত সন্নিহিত কৰি মই এইবিলাক বস্তু এটা এটাকৈ যুগুত কৰিছোঁ। লগতে মই কাঠৰো কাম কৰিছোঁ। নানান ধৰণৰ বস্তু চাই আছে মই ইফালে কিছুমান বস্তু মোৰ ইয়াত সজোৱা হৈ আছে। মই সেইবিলাক বস্তু বনাইছোঁ, নিজ চেষ্টাতেই বনাইছোঁ। কাৰোৰ পৰা মই শিকি লোৱাও নহয়, মোৰ স্বয়ং বিদ্যা এইটো বুলি মই ভাবোঁ। গতিকে চেষ্টা কৰিলে চব বস্তুৱেই সম্ভৱ বুলি মই স্বীকাৰ কৰোঁ। এইটো একচুৱেলি আমি পেলনীয়া পাথৰৰ দ্বাৰা এইটো আমি নিৰ্মিত কৰিছোঁ। চবেইতো ঘৰৰ আগফালে বহুত পাথৰ চাথৰ পেলাই দিয়ে। মই কিন্তু পেলনীয়া বস্তু দি কিবা এটা সৃষ্টি কৰিবলৈ মোৰ হেঁপাহ সৰুৰে পৰা। গতিকে আপুনি চাব পাৰে যে পিছ চাইডে মই ৩-৪টা পাথৰৰ সংযোগ কৰি মই এটা কিবা ৰূপ ৰাইজৰ সন্মুখত দাঙি ধৰিব বিচাৰিছোঁ। গতিকে আপুনি চাব পাৰে সন্মুখদি মই সৰু সৰু পাথৰ কেইটামান লগাই পেলাই কালাৰ কৰি ধুনীয়া কম্পজিশ্যনত মই এহাল যুৱক যুৱতীৰ মৰম ভালপোৱা ৰাইজৰ সন্মুখত দাঙি ধৰিছোঁ। আপোনালোকে চাব পাৰে। আপুনি এনেকৈ এটা ঘৰ বনাই পেলাই পিছত বহুত টকাত আপুনি বিক্ৰী কৰিব লগা হৈছে। মই অলপ আৰ্কিটেক্সাৰতো কাম কৰোঁ। হয়। মই সৰুৰ পৰা যিহেতু আৰ্টৰ লগত জড়িত হৈ আছিলোঁ, হয়, আৰ্টৰ লগত সমান্তৰালভাৱে মই আৰ্কিটেক্সাৰ বা আৰ্কিটেক্ট ডিজাইনাৰ হিচাপে যিমানখিনি কৰিব লাগে, মোৰ ডিপ্ল'মা নাথাকিলেও মই এখন সৰু সুৰাকৈ চেষ্টা কৰিছিলোঁ। মোক পচোৱা মানুহ এজনে এক্স আৰ্মি মানুহ এজনে মোক ঘৰৰ মডেল এটা তৈয়াৰ কৰিব দিছিলে। তৈয়াৰ কৰাৰ পিছত মই 15 দিনত মই ঘৰৰ মডেলটো মই তৈয়াৰ কৰি তেখেতক মই দিছিলোঁ। তেখেতে মোক এই ঘৰৰ মডেল বা বিভিন্ন বস্তুৰ আইডিয়া দিয়াৰ ক্ষেত্ৰত যিমানখিনি অৱদান আগবঢ়াব লাগে তেখেতক মই দিছিলোঁ। গতিকে তেখেতে মোক মাননি হিচাপে এই ঘৰৰ মডেলৰ কাৰণে মোক 35,000 টকা এটা দিছিলে। গতিকে মই ভাবোঁ যে যুৱ সমাজ চাকৰিৰ কাৰণে দৌৰি ফুৰে। গতিকে এইটো সময়ত দৌৰি নুফুৰি নিজে নিজে স্বাৱলম্বী হোৱাৰ ৰাস্তা বহুতো আছে। গতিকে সিহঁতে যদি অলপ ভাবে, চিন্তা কৰে, তেতিয়াহ'লে কৰ্ম সংস্থাপনৰ ক্ষেত্ৰত কোনো অসুবিধা নহয়, যদিহে চেষ্টাত থাকে। গতিকে আমি যুৱ সমাজক মোৰ ফালৰ পৰা ইমানখিনি ক'ব বিচাৰোঁ যে অযথা সময় নষ্ট নকৰি তেখেতে যাতে সময়টো উপযুক্ত কামত ব্যৱহাৰ কৰে, তাৰে আহাৰে মই যুৱ সমাজক অনুৰোধ জনাম যে কিবা এটা সৃষ্টি কৰক, কিবা এটা কৰক। বাৰীৰ চাৰিওফালে খেতি বাতিয়েই কৰক, ঘৰৰ আগফালে ফুলনি বাৰীয়েই কৰক। নিজৰ কৰ্মক্ষেত্ৰটোক সদায় প্ৰাধান্য দি আহিব লাগে।
আৰু মই তেনেকেই প্ৰাধান্য দি আহিছোঁ। এইটো ক্ষেত্ৰত মই কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নাই। মই সঠিক সময়ত সঠিক বস্তু এটা নিৰ্মাণ কৰিবৰ কাৰণে যিমানখিনি সময় লাগে মই সেইখিনি কৰিবৰ কাৰণে মই আপ্ৰাণ চেষ্টা কৰিছোঁ আৰু মই তেনেকৈ সফলো হৈছোঁ। অকল মই এইটো কাম নকৰোঁ, মই ঘৰৰ যিমান ফাৰ্নিচাৰ আছে ফাৰ্নিচাৰো মই নিজ হাতেৰে তৈয়াৰ কৰিব পৰা হৈছোঁ এতিয়া বৰ্তমান লাহে লাহে। গতিকে আপোনালোকক নিউজ লাইভৰ জ্যেষ্ঠ সাংবাদিক উত্তম বৰাই দাদা, আমি আপোনাৰ গোটেই কামখিনি দেখিছোঁ, গতিকে এতিয়া আমি শেষ মুহূৰ্তত পাইছোঁহি। গতিকে আপোনাৰ অৱদান দেখিছোঁ। আপুনি ভিতৰত আপুনি বহি থাকি আপুনি পাথৰকে কিবা বনালে, কাঠেদি কিবা বনালে, কিবা ছবিকে আঁকিলে, কিমান ধুনীয়া ধুনীয়া আপুনি বস্তু বনাইছে। সেইমতে আপুনি অফ টাইমটো আকৌ বাহিৰত ওলাই পেলাই আপুনি বিভিন্ন ধৰণৰ ফল ফলাহাৰ খেতিৰ পৰা আদি কৰি ফুলৰ হেৰি কৰি আছে। এই বিষয়ে আপুনি নতুন প্ৰজন্মক কি ক'ব? নতুন প্ৰজন্মৰ প্ৰতি মোৰ এটাই অনুৰোধ থাকিব, সিহঁতে বনাই বনাই ঘূৰি নুফুৰি নিজৰ সময়খিনি উপযুক্ত সময়ত কটাবৰ কাৰণে চেষ্টা কৰিব লাগে। গতিকে নিজৰ এটা যিহেতু বিবেক আছে, চিন্তা আছে, এই চিন্তাৰ মাজেদি নিজৰ ৰুচি অনুযায়ী সিহঁতে কামবিলাক বাছি ল'ব পাৰে। মই দিনটোত যিমানখিনি সময় পাওঁ এই সময়খিনিক মই 3-4টা ভাগত বিভক্ত কৰি পেলাই ৰাতিৰ ভাগত মই ধৰি লওক আৰ্ট অকণ কৰিলোঁ বা চাইনবোৰ্ড লিখিলোঁ বা এই আপোনাৰ ৰাতিপুৱা পৰত চাহ পানী খাই পেলাই মই বাগিচাত অলপ পানী দিলোঁ, বাগিচাৰ পৰিচৰ্চা কৰিলোঁ। তাৰপিছত আকৌ দুপৰীয়া খাই বৈ শুই আকৌ আবেলি পৰত অকণ যি ঘৰুৱা কাম আছে সেইখিনি কৰিলোঁ। কিন্তু মই এজন সৰুৰ পৰা এটা চিন্তাশীল ব্যক্তি বুলি মই নিজকে নিজে ভাবা নাই, মোৰ এইটো উপলব্ধি হয়। গতিকে মোৰ সন্মুখত যি বস্তুই কৰি নাথাকক কিয়, যিমানেই পেলনীয়া বস্তু নহওক কিয়, তাৰো মোৰ সন্মুখত এটা দাম আছে। গতিকে মই সেইবিলাক ৰাস্তা ঘাটে যোৱাৰ সময়ত কিবা এটা বস্তু পৰি থাকিলেও মই সেইটো উঠাবলৈ দ্বিধাবোধ নকৰোঁ, মই ঘৰত লৈ আহি যাওঁ। আৰু পেলনীয়া বস্তু দি কিবা এটা সৃষ্টি কৰিলে মোৰ মনত এনেকুৱা আনন্দ হয়, এইটো মোৰ ভাষাৰে প্ৰকাশ কৰিবলৈ মোৰ তাত ভাষা নাই। গতিকে নৱপ্ৰজন্মসকলে সময়টো উচিত ব্যৱহাৰ কৰিবৰ কাৰণে শিকক আৰু যেতিয়া ব্যস্ততাৰ মাজেৰে জীৱনটো পাৰ হ'ব তেতিয়া হয়তো এনেকুৱা উপলব্ধি হ'ব, এনেকুৱা লকডাউন যে দ্বিতীয়বাৰ নাহিব তেনেকুৱাও কোনো কথা নহয়। গতিকে লকডাউন কি বস্তু মই নিজেই গম নাপাওঁ যে ক'ত কি বন্ধ হৈ আছে নে কিবা চলি আছে, কিন্তু মোৰ নিজৰ যোনটো কৰ্তব্য মই এইটো মানে উপযুক্ত সময়ত কেনেকৈ কি কৰিব লাগে মই সেনেকেই দিনবিলাক মই পাৰ কৰি আছোঁ। আৰু দ্বিতীয়তে কথাটো হ'ল যে সময়ৰ মৰ্যাদা যোনে বুজি নাপায় জীৱনত আগবাঢ়িব নোৱাৰে। গতিকে সময়ৰ মূল্য আগতে বুজক। চাকৰি বাকৰিটো হোৱাজনৰ হ'বই, গতিকে চবেইটো আৰু নাপায়, চবেইটো DC SP হ'ব নোৱাৰে। গতিকে কিছুমান কৃষক থাকিব, কিছুমান মুচি থাকিব, কিছুমান ভুগি থাকিব, নানান ধৰণৰ ব্যৱস্থা কৰিব সিহঁতৰ জীৱন পোহপাল দিবৰ কাৰণে। গতিকে চবেই যাতে নিজৰ সময়টো উপযুক্ত হিচাপে ব্যৱহাৰ কৰে, অপচয় নকৰে।